লকডাউনৰ মাজতে কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চল ধনশিৰিত সেনা আৰক্ষীৰে মুখামুখি সংঘৰ্ষত DNLAৰ সংঘৰ্ষত দুই দুৰ্ধৰ্ষ DNLAৰ কেডাৰ নিহত। এগৰাকী মানৱদৰ্দী বিধৱা মহিলাৰ ত্যাগৰ নিদৰ্শন। লকডাউনত চুবুৰীয়াত দৰিদ্ৰ লোকৰ দুখ সহিব নোৱাৰি নিজৰ ঘৰৰ পৰা চাউল নি বিতৰণ দুখীয়া পৰিয়ালৰ মাজত। নাগালেণ্ডৰ কোহিমাত কাৰ্বি আংলং জিলাৰ বহু লোক লকডাউনৰ বাবে স্বগৃহলৈ ঘূৰি আহিব নোৱাৰি আবদ্ধ লোকসকলে কাৰ্বি আংলং জিলা পৰিষদৰ CMৰ পৰা বিচাৰি অনুৰোধ কৰিছে সাহায্যৰ হাত। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। কৰোনা ভাইৰাছৰ ৰোধৰ বাবে দেশজুৰি অব্যাহত লকডাউনৰ মাজতে শুক্ৰবাৰে কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চল ধনশিৰিত সেনা আৰক্ষীৰে মুখামুখি সংঘৰ্ষ হয় DNLAৰ। প্ৰচণ্ড গুলীয়াগুলী তথা সংঘৰ্ষত দুই দুৰ্ধৰ্ষ DNLAৰ কেডাৰ নিহত হয়। প্ৰাপ্ত খবৰ অনুসৰি শুক্ৰবাৰে পুৱতি নিশা ধনশিৰি ডুগুদিছা ৰিজাৰ্ভত এই সংঘৰ্ষ সংঘটিত হয়। ঘটনাস্থলীৰ পৰা সেনা আৰক্ষীয়ে এটা M16 আৰু এটা AK-47 ৰাইফল উদ্ধাৰ কৰে। সংঘৰ্ষত নিহত হোৱা সদস্য দুজনৰ নাম ক্ৰমে লেফটেনেণ্ট গাদিয়া উৰ্ফে ৰূপচন্দ আৰু এৰিয়া কামাণ্ডাৰ এলভিন বুলি চিনাক্ত কৰা হৈছে। উল্লেখযোগ্য যে ঘটনাস্থলীত কাৰ্বি আংলং আৰক্ষীৰ উচ্চস্তৰীয় বিষয়া উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত অধিক তদন্ত কৰা বুলি জানিব পৰা গৈছে। ব্যুৰ ৰিপৰ্ট কাট নিউজ। কঠোৰ পৰিশ্ৰমৰ বিনিময়ত নিজে কোনোমতে পেটে ভাতে পৰিয়ালৰ পোহপাল দিয়ে এগৰাকী মহিলা। তৎসত্ত্বেও দীৰ্ঘদিনীয়া লকডাউনৰ ফলত ঘৰত আবদ্ধ হ'ব লগাত কৰ্মহীন হৈ এমুঠি অন্নৰ বাবে হাহাকাৰ কৰা দৰিদ্ৰ পৰিয়ালৰ লোকসকলৰ দুখ সহিব নোৱাৰিলে মহিলাগৰাকীয়ে নিজৰ ঘৰৰ সাঁচতীয়া চাউল উলিয়াই নি বিতৰণ কৰিলে দুখীয়াৰ মাজত। হয়, মনেৰে যি ধনী সেয়ে বিশ্বত প্ৰকৃত ধনী। আমি কাট নিজৰ দৰ্শকসকলক এগৰাকী বিধৱা মহিলাৰ মানৱদৰ্দী তথা পৰোপকাৰী নিৰ্দেশনৰ কথা ক'বলৈ ওলাইছোঁ। পশ্চিম কাৰ্বি আংলঙৰ ডংকা মকামৰ আৰু কেকাং গাঁৱৰ এগৰাকী বিধৱা পৰিশ্ৰমী তথা মানৱদৰ্দী মহিলা। নাম কাদম বেপী। সম্প্ৰতি সুদীৰ্ঘ লকডাউনৰ ফলত নিজৰ চুবুৰীয়া একাংশ দৰিদ্ৰ পৰিয়ালৰ লোকসকল এসাঁজ ভাতৰ বাবে হাহাকাৰ। এনে দৃশ্য চাই থাকিব নোৱাৰি মহিলাগৰাকীয়ে নিজৰ ঘৰৰ চাউল উলিয়াই দৰিদ্ৰ পৰিয়ালকেইটিক বিতৰণ কৰিলে চাউল। নিজৰ ন্যূনতম প্ৰয়াসেৰে য'ত কিঞ্চিত সাহায্য এইদৰে আগবঢ়াবলৈ পায় কৰিবলৈ পাই অতি সুখী অনুভৱ কৰিছে এই মহিলাগৰাকী। মহিলাগৰাকীৰ এই পৰোপকাৰী গুণক চুবুৰীয়া ৰাইজে শলাগ লৈছে। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। বিশ্বৰ লগতে দেশজুৰি বিয়পি পৰা ভয়ানক COVID-19 ৰোধৰ বাবে প্ৰথম পৰ্যায় লকডাউন, তাৰ পিছত পুনৰ দ্বিতীয় পৰ্যায় লকডাউন। দ্বিতীয় পৰ্যায় লকডাউনলৈকে উপাৰ্জন শেষ, ধন শেষ হৈ আহিল। হয়, আমি ক'ব বিচাৰিছোঁ নাগালেণ্ডৰ কোহিমাত উপাৰ্জনৰ বাবে গৈ কোহিমাত লকডাউনৰ বাবে আবদ্ধ হৈ থকাসকলৰ দুখৰ কথা। উপাৰ্জনৰ বাবে কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা গৈছিল নাগালেণ্ডৰ কোহিমা। কিন্তু মহামাৰী COVID-19 সংহাৰী ৰূপ ধাৰণ কৰাত এই মহামাৰী বিয়পোৱা ভাইৰাছৰ চেইন ভাঙিবৰ বাবে দেশজুৰি পালন কৰা আজিলৈ প্ৰায় 30 দিন হৈছে। উপাৰ্জনৰ ধন শেষ হৈ আহিছে এই শ্ৰমিকসকলৰ। ইফালে কোনো নিৰ্দিষ্টতা নথকা লকডাউনত স্বগৃহলৈ ঘূৰি আহিব পৰা উপায় নাই। এনে পৰিপ্ৰেক্ষিতত উপায়ন্তৰ এইসকল কাৰ্বি যুৱক শ্ৰমিকসকলে কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ CM তুলিৰাম ৰখাঙলৈ হাতজোৰ কৰি অনুৰোধ কৰিছে বিপদৰ সময়ত কিবা প্ৰকাৰে সহায়ৰ হাত আগবঢ়াবলৈ।
উল্লেখ্য আবদ্ধ হৈ থকা এইসকলৰ আছে এক 20জনীয়া দল প্ৰয়োজন সাপেক্ষে সাহায্য পুঁজিৰ দায়িত্ব থকাসকলে যোগাযোগ কৰিব পৰাকৈ দলটোৱে এটা মোবাইল নম্বৰ দিছে নম্বৰটো হৈছে 9577032087 dak kuhima jadi tu kamna changda thang yang jebang masih jadi tu tidak akan siksa tu pasti jadi tu jadi ritual putar tarbiah long dia pi kerja tu han sebelum tu jadi rilo akhir hari tu dirau long han lapan milih kerja emisi withdrawal pi apan setabe ni tu cuni rilo ni tu ada kuhima ke changda penangan do ni tu karya sama pasti ni tu mitha hai meche bagi phasa mi penangan ke siksa ke polo pasti ni tu ham dak pe anakan thum pen ha mitha hem ani pache ni pon thegia phansi ni tu dak karya sama do ansta ni tu na cuni rilo athema ni tu men aso COVID-19 akiso pen nang bom che ga jok si ni tu mitha hem sta meche damno me da asi ni tu mada itu ala tu sta me kri me glam pen si ni tu do bok na pen ni tu hem osomar la pen ni piso atung sta me penangan ningdu ninglak pen si do bok itu pipuci dam the hatu me nang thum ga ji sita hatu ni puga the la sol pe nama sini tu penangan ke siksa do asi ni tu ham da bang koi do ni tu kuhima la chongda asi la do ara phang tame ni tu ma imi thang khai pura nang jin sora ni tu phang nang pon dia ji phansi tu ni ri thu do ake hai tu ni ram rong hang apan sita be ni tu ni ri lo la pen ni lit ake ja emisi withdraw phansa be ni tu ini aklong pen ni ri lo মংগলিংহি ৰিপৰ্ট কাট নিউজ ৰাজ্যৰ ভিতৰত যথেষ্ট চৰ্চিত মেডিকেল কলেজৰ ভিতৰত কাৰ্বি আংলং জিলাৰ ডিফুস্থিত ডিফু মেডিকেল কলেজো অন্যতম কলেজখনৰ শিক্ষা বৰ্ষ আৰম্ভ নোহোৱাৰ পৰা বিভিন্ন পদত চাকৰি নিযুক্তিকে ধৰি কলেজখনৰ নামটো কি হ'ব আদিক লৈও বহু চৰ্চিত ৰাজ্যৰ ভিতৰত যথেষ্ট চৰ্চিত মেডিকেল কলেজৰ ভিতৰত কাৰ্বি আংলং জিলা ডিফুস্থিত ডিফু মেডিকেল কলেজো অন্যতম কলেজখনৰ শিক্ষা বৰ্ষ আৰম্ভ নোহোৱাৰ পৰা বিভিন্ন পদত চাকৰি নিযুক্তিকে ধৰি কলেজখনৰ নামটো কি হ'ব আদিক লৈও বহু চৰ্চিত ইয়াৰ লগতে চৰ্চিত মেডিকেল কলেজৰ প্ৰৱেশ গেটখনো কাৰ্বি পৰম্পৰাক প্ৰতিনিধিত্ব কৰি নিৰ্মাণ কৰা এই কোটিৰুদ্ধ গেটখন কেইবা দিনৰে পৰা ইংৰাজী আখৰে লিখা কলেজখনৰ নামত যি আখৰটো সৰি পৰিল তলেৰে কলেজখনৰ চিকিৎসা কৰ্মীকে ধৰি বহু লোক অহা যোৱা কৰি থাকে অলপতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু খোদ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি পৰিদৰ্শন কৰি গৈছিল কলেজখনৰ সামগ্ৰিক দিশ কোটিৰুদ্ধ ধন ব্যয় কৰি নিৰ্মাণ কৰি উলিওৱা মেডিকেল কলেজৰ প্ৰৱেশ গেটত কলেজখনৰ নাম এইদৰে অসম্পূৰ্ণ হৈ জিলিকি থকাৰ কথা বিভাগীয় কৰ্তৃপক্ষৰ কাৰোৰে দৃষ্টিগোচৰ নোহোৱাত আশ্চৰ্য প্ৰকাশ কৰিছে একাংশ সচেতন ৰাইজে নিউজ টেক্স ৰিপৰ্ট কাট নিউজ লকডাউনৰ সময়ছোৱাত অভাৱগ্ৰস্ত দুখীয়া পৰিয়ালৰ লোকসকলৰ কাষত থিয় দিলে একাংশ চৰকাৰী চাকৰিয়ালসকলে লকডাউনৰ সময়ছোৱাত অভাৱগ্ৰস্ত দুখীয়া পৰিয়ালৰ লোকসকলৰ কাষত থিয় দিলে একাংশ চৰকাৰী চাকৰিয়ালসকল গাঁওখনৰ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া কেইবাটাও
পৰিয়ালক হৃদয়বান এইসকল চৰকাৰী চাকৰিয়ালে দুখীয়া লোকসকলক কিছু সকাহ দিবৰ নিমিত্তে বিতৰণ কৰিলে চাউল, দালি, মিঠাতেল, নিমখ আদি খাদ্য সামগ্ৰীকে ধৰি চাবোন আদি। অঞ্চলটোৰ 125টা দুখীয়া পৰিয়ালক সাহায্য সামগ্ৰী প্ৰদান কৰি সন্তুষ্টি লভা এগৰাকী কৰ্মচাৰীয়ে কাট নিউজৰ সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়। Aki Joy ma anam pen. Aki Joy. Lapen kaprek tum nangheron dulu mason. Awilang non na beron ke. Lokal emisi pen stami nangheron dulu mason. Awilang ma. La lem slong long chonda. Dang rong ke la hem chair pen 155 dollars. Kade pini la sang han keron along tum employee ahin ben bangko ana employee kelang si la bang sai gedeng. La non 22 puthak do la tum kecirum si la pining la pini bangke la kidu kerak APL BPL atau manfaat adon tin tapi dalo Pia ason ron pono du kelang. ini sang lin po alu lin dalia YC inti ilin sabun dum Sa employee tum si la bang sai gedeng pono. la so ke first class ta dulu অৰুণ লেখে ৰিপৰ্ট কাট নিউজ। সময় হৈছে দিছো বাণিজ্যিক বিৰতিৰ। Ganj Shopping Mall is a Gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Ganj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতি পিছত পুনৰ বাতৰি মজিয়াত। পৰ্যায় লকডাউনে প্ৰায় দুখীয়া পৰিয়ালৰ দৈনন্দিন জীৱন নিৰ্বাহত আৰ্থিক অৱস্থা একেবাৰে কুঙা কৰি পেলাইছে। হাজিৰা কৰি কোনোমতে পেটে ভাতে খোৱাসকল এই সময়ছোৱাত হাহাকাৰ হৈছে এসাঁজ ভাতৰ বাবে। এনে সময়তে পাৰখোৱাৰ গ্ৰামাঞ্চলৰ দুখীয়া মানুহখিনি সকাহ দিব ওলাই আহিছে পাৰখোৱা মেচ কছাৰী সমাজে। পাৰখোৱা মেচ কছাৰী সমাজৰ সভাপতি কুশল শইকীয়াৰী আৰু সম্পাদক আমিন মেচ দয়ৰ নেতৃত্বত পাৰখোৱাৰ মেচ কছাৰী সমাজৰ নামঘৰৰ পুঁজিৰে পাৰখোৱা অঞ্চলৰ 101টা দুখীয়া পৰিয়ালৰ মাজত 5 কেজি চাউল, 5 কেজি আলু, 1 লিটাৰ মিঠাতেল, 1 কেজি দালি, 1 কেজি নিমখ, 500 গ্ৰাম সয়াবিন আৰু এটাকৈ ডেটল চাবোন বিতৰণ কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। ক'বই লাগিব কৰোণাই মানুহক মানুহৰ প্ৰকৃত ধৰ্ম পালনৰ বাবে উদ্বুদ্ধ কৰিলে মানুহক। কৰোণা নহা হ'লে মানুহৰ মানৱীয়তা সাধাৰণতে আমি এইদৰে প্ৰত্যক্ষ কৰা সুযোগ নেপালেহেঁতেন। ক'বই লাগিব কৰোণাই মানুহক মানুহৰ প্ৰকৃত ধৰ্ম পালনৰ বাবে উদ্বুদ্ধ কৰিলে মানুহক। কৰোণা নহা হ'লে মানুহৰ মানৱীয়তা সাধাৰণতে আমি এইদৰে প্ৰত্যক্ষ কৰা সুযোগ নেপালেহেঁতেন। তাকো যেতিয়া এগৰাকী সাধাৰণ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এজনে দেখুৱাই ডাঙৰ নিদৰ্শন। এয়া সৰু চাকৰি কৰিলেও উদাৰ তথা বহল অন্তৰ অধিকাৰী কুকুৰ সিং তেৰণে নিজ হাতে বিতৰণ কৰিছে নিজৰ সামৰ্থ্য অনুযায়ী দৰিদ্ৰ পৰিয়ালক সাহায্য সামগ্ৰী। লাংহিনৰ বিনিহানছে গাঁৱৰ 12টা দুখীয়া পৰিয়ালক চাউল, দালি, মিঠাতেল, আলু আদি বিতৰণ কৰি কিছু সকাহ দিয়াৰ প্ৰয়াস কৰিছে দুখীয়া লোকসকলক।
সঁচাকৈ সৰু সৰু মানুহৰ ডাঙৰ তথা মহান কৰ্ম সকলোৰে শলাগ ল'বলগীয়া নিউজ টেক্স ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ